हेलो ভিউৱাৰ্ছ वेलकम टू आवर चेनेल। बंधुসকল আজি পৃথিৱীৰ অদ্ভুত কেইজনমান ব্যক্তিৰ বিষয়ে চমুকৈ আলোচনা কৰিম। ব্যক্তিসকলৰ বিষয়ে জানিলে সঁচাই আপুনি আনন্দ পোৱাৰ লগে লগে আচৰিত হ'বলৈ বাধ্য হ'ব। সো ফ্ৰেণ্ডছ, পলম নকৰি ভিডিঅ'টিৰ ফালে আগবাঢ়ো। নাম্বাৰ 1, পৃথিৱীৰ লংগেষ্ট ৰেচাৰ বা ৰানাৰসকলৰ বিষয়ে কম বেছি পৰিমাণে আমি সকলোৱে জানো, কিন্তু এনেকুৱা এজন ৰানাৰ ও ষ্টাণ্ট পাৰফৰ্মাৰ যাৰ নামটো হয়তো আজি প্ৰথমে শুনিম। পৃথিৱীত ফায়াৰমেন হিচাপে পৰিচিত এণ্টনি ব্ৰিটন। ৰহস্যময় ও অদ্ভুত কথাটো হ'ল তেখেতে অক্সিজেন বা কোনো মেটেল ব্যৱহাৰ নকৰি গোটেই দেহত জুই লগাই 204 মিটাৰ অৰ্থাৎ প্ৰায় 670 ফুট মাত্ৰ 24.5 ছেকেণ্ডত দৌৰি অতিক্ৰম কৰি গিনিছ ৱৰ্ল্ড ৰেকৰ্ডত নিজৰ নামটো অন্তৰ্ভুক্ত কৰিছে। বন্ধুসকল, সঁচাই অদ্ভুত নহয়নে? কিন্তু এটা ৰিকুৱেষ্ট, ঘৰত এইটো কোনেও ট্ৰাই নকৰিব প্লিজ। নাম্বাৰ 2, ইংলেণ্ডৰ গেৰী টৰ্নাৰ। আমোদজনক ব্যক্তি এইজন। তেখেতক ইলাষ্টিক মেন বুলিও জনা যায়, কাৰণ তেখেতে নিজৰ গাৰ স্কিন 15 চেণ্টিমিটাৰলৈকে টানি দীঘল কৰিব পাৰে। পৃথিৱীৰ অদ্ভুত ব্যক্তি নহয়নে বাৰু? পেটৰ, ভৰিৰ, হাতৰ, চকুৰ স্কিনসমূহ টানি বৃদ্ধি কৰিব পাৰে। ইয়াৰ উপৰি ডিঙিৰ স্কিন টানি মাস্ক বনাব পাৰে। নিজৰ দেহৰ বিভিন্ন অংগৰ স্কিন টানি অদ্ভুত ধৰণে বৃদ্ধি কৰিব পৰাৰ বাবে গিনিছ ৱৰ্ল্ড ৰেকৰ্ডত তেখেতৰ নামটো অন্তৰ্ভুক্ত হৈছে। ৰেয়াৰ মেডিকেল কণ্ডিশ্যন ন'ন এজ এহেলাৰ্ছ ডেনলছ চিণ্ড্ৰমৰ বাবে তেখেতে এনেকুৱা কৰিব পাৰিছে। হেল্ল' ভিউৱাৰ্ছ, ভিডিঅ'টি প্লিজ লাইক কৰিবলৈ নাপাহৰিব। নাম্বাৰ 3, ইলেক্ট্ৰিক মেন নামে জনাজাত ভাৰতৰ ৰাজমোহন নায়াৰ। তেখেত এনেকুৱা এজন অদ্ভুত শক্তিৰ গৰাকী যাৰ বিষয়ে জানিলে নিশ্চিতভাৱে আপুনি আচৰিত হ'ব। 220 ভল্টেজ থকা ইলেক্ট্ৰিক ৱায়াৰ টাচ কৰিব পাৰে। ইয়াৰ উপৰি দেহৰ আটাইতকৈ চেঞ্চিটিভ পাৰ্ট জিভাত বিদ্যুৎ সংযোগ কৰি বাল্ব জ্বলাব পাৰে। গাত টেষ্টাৰ জ্বলাব পাৰে। ড্ৰিল মেচিন, টাইলছ কাটা মেচিন আদি গাত কানেক্ট কৰি চলাব পাৰে। অদ্ভুত ব্যক্তি এগৰাকী, যাৰ বাবে পৃথিৱীয়ে তাক ইলেক্ট্ৰিক মেন বুলি কয়। হেল্ল' ভিউৱাৰ্ছ, ঘৰত এইটো কোনেও ট্ৰাই নকৰিব প্লিজ। হেল্ল' ফ্ৰেণ্ডছ, যদি আমাৰ এই চেনেলটো আজি প্ৰথম চাই আছে তেন্তে প্লিজ এতিয়াই ছাবস্ক্ৰাইব কৰক, সম্পূৰ্ণ ফ্ৰী। নাম্বাৰ 4, আন এক শক্তিৰ অদ্ভুত প্ৰদৰ্শন কৰিছে আমেৰিকাৰ নেন্সি চিপকাৰে। ছোৱালীজনীয়ে ভৰিৰে ধনুকাৰ মাৰি 20 ফুট দূৰৰ পৰা টাৰ্গেট হিট কৰিব পাৰে। চাওকচোন ভিউৱাৰ্ছ, কেনেকুৱা অসাধাৰণ কাৰ্য কৰিছে তাই। সঁচাই পৃথিৱীখনত পৰিশ্ৰম কৰি কিছুমান ব্যক্তিয়ে বিচিত্ৰ গুণৰ অধিকাৰী হৈছে, যাৰ বাবে নিজৰ নামটো গিনিছ ৱৰ্ল্ড ৰেকৰ্ডত অন্তৰ্ভুক্ত কৰিব পাৰিছে। নাম্বাৰ 5, কালাচি, যিটো কাজাখাস্তানৰ শ্লিপিং চিটি বুলি জনাজাত। হেল্ল' ফ্ৰেণ্ডছ, ইণ্টাৰেষ্টিং ও ভয়ংকৰ বিষয়টো হ'ল ইয়াৰে মানুহে যিকোনো সময়ত টোপনি আহে। সেইটো বাইক চলোৱা সময়তো, খোজকাঢ়ি থকা সময়তো, কাৰ ড্ৰাইভিং কৰা সময়তো, পাৰ্কত বহি থকা সময়তো, চকাৰ হাৱা চেক কৰা সময়তো হ'ব পাৰে। চাওকচোন ভিউৱাৰ্ছ, কেনেকুৱা শ্লিপিং বেমাৰত ভয়ংকৰ পৰিস্থিতিত দিন পাৰ কৰিছে তেওঁলোকে। জানি আপুনি আচৰিত হোৱা নাইনে? আটাইতকৈ অদ্ভুত ও বিপদজনক বিষয়টো হ'ল মানুহে এবাৰ টোপনি আহিল মানে 5-6 দিনলৈ টোপনি মাৰি থাকে। বৈজ্ঞানিকভাৱে পৰীক্ষা নিৰীক্ষা কৰাৰ পিছত দেখা গ'ল যে বতাহত অক্সিজেন কমিছে, লগতে কাৰ্বন মনক্সাইড আৰু হাইড্ৰ'কাৰ্বন বৃদ্ধি হৈছে, যাৰ বাবে এনেকুৱা ভয়ংকৰ বেমাৰত ভুগিছে মানুহবোৰে। হেল্ল' ভিউৱাৰ্ছ, ভিডিঅ'টি চাই আপোনাৰ কোনটো আটাইতকৈ বেছি ভাল লাগিছে প্লিজ কমেণ্ট এটা কৰিব। হেল্ল' ফ্ৰেণ্ডছ, সম্পূৰ্ণ ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।